হাই বন্ধুসকল, এদিক চাওক সৌদি আৰব কেনেকৈ খাজুৰ, কিমান খাজুৰ দেখি আছে নে? বহুত বেছি। এটা গছত কিমান খাজুৰ আহে চাওকচোন। সৌদি আৰব এনেকৈ খাজুৰৰ খেতি হয়, হাজাৰ হাজাৰ খাজুৰৰ বাগান থাকে। চাই আছে এয়া চাওক, তলত পানীৰ চিষ্টেম আছে, অটোমেটিক এই যে পাইপেৰে পানী বাহিৰ হয়, অটোমেটিক পানী আহি থাকে। এনেকৈ খাজুৰৰ খেতি হয়। প্ৰতি বছৰত বহুত টকা ইনকাম হয়। এনেকৈ খাজুৰৰ বাগান হয় সৌদি আৰবত। এতিয়া মানে খাজুৰ পকি আহিছে, ধীৰে ধীৰে লাহে লাহে পকি আহিছে। মাজতে হিন্দী আহি যায়, মানে আমাৰ ইয়াত মানে আমি য'তে থাকোঁ সৌদি আৰবত বেছিভাগ হিন্দীভাষী মানুহ থাকে। সেইকাৰণে গোটেই দিন তেওঁলোকৰ লগত হিন্দী কথা পাতোঁতে অসমীয়া কথা কোৱাত লাগিলে মানে হিন্দী আহি যায়, গতিকে ক্ষমা কৰিব। খাজুৰ আফ্ৰিকাৰ মানুহ এইবিলাক, সাউথ আফ্ৰিকাৰ মানুহ এইবিলাক খাজুৰ। চাওক কেনেকৈ গছত উঠে। Halal. ها؟ لا انا اشوف هذا كيف ارقى اشوف. الله ارقى انا ابغى اشوف. يلا গছটো কিমান ডাঙৰ গছ চাওকচোন, কেনেকৈ উঠি আছে গছত চাওক। ইমান সুন্দৰকৈ উঠি আছে। এতিয়া সেই যিটো খাজুৰ পকি আছে সেইটো লৈ আহিব। এইবিলাক এটা বাল্টি আছে লগত, সেইটোত ৰাখিব, পিছত আকৌ তলত আহি যাব। আৰু এজন উঠি আছে। কিমান খাজুৰ আহে এক গছত, কমচে কম 2 কুইণ্টেল খাজুৰ আহে এক গছত। মই য'ত আহিছোঁ যিটো বাগানত, সেইটো কমচে কম 4-5 হাজাৰতকৈও বেছি হ'ব পাৰে, 7,000 মান হ'ব পাৰে খাজুৰৰ বাগান। বহুত ডাঙৰ বাগান। চাওক, এইটো নতুন একদম মাটিতে খাজুৰ দৰে আহি গ'ল।
চাওক নতুন খাজুৰ একদম এতিয়াহে গাছৰ পৰা উলিয়াইছে কিমান সুন্দৰ এইবিলাক ইয়াতে বিক্ৰী হয় এতিয়া মানে ছিজনটো সেইকাৰণে মানে একদম দাম একদম কম এইবাৰ প্ৰতি বছৰৰ তুলনাত এইবাৰ কৰোনাৰ কাৰণে বাহিৰত এক্সপৰ্ট কম হৈছে সেইকাৰণে এইবিলাক খাজুৰৰ দাম এতিয়া আছে ইয়াত বিক্ৰী হয় ইণ্ডিয়ান কিলো 60 টকা 70 টকা এনেকৈ এইটো আকৌ যদি আমাৰ ইয়াত হয় আৰু আমাৰ ভাৰতত যদি হয় বহুত দাম হ'ব এইটো 1 নম্বৰ খাজুৰ একদম অৰিজিনেল দোস্ত মই আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা নতুন নতুন য'ত যাম মই এনেকুৱা আপোনালোকক দেখাই থাকিম প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব আপুনি মই যেটো ভিডিঅ' নতুন ভিডিঅ' আহিলে আপুনি ডাইৰেক্টলি পাই যাব মেছেজ পাই যাব সো থ্যাংক ইউ